হেল্ল' ভিউৱাৰসকল, আজি দুবৰি ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো আজি খণ্ডত দেখিবলৈ পাব যে পাৰ্থৰ ভনীয়েকে পাৰ্থৰ খুৰাকৰ লগত পাৰ্থৰ কথাবোৰ আলোচনা কৰিব আৰু পাৰ্থৰ ভনীয়েকে খুৰাকক ক'ব যে এনেকুৱা কি কথা থাকিব পাৰে যাৰ কাৰণে সি সকলো শেষ কৰি দিব ওলাইছে বুলি ক'ব। আৰু আনফালে সুজিতে বায়েকৰ লগত নয়নাৰ কথাবোৰ পাতিব আৰু সুজিতে বায়েকক ক'ব যে মই ধ্বংস কৰা নাই বা ভগৱানে কৰিছে। আৰু এফালে পাৰ্থৰ খুৰাকে পাৰ্থৰ ঘৰলৈ মদ খাই অহাৰ কাৰণে গালি পাৰিব আৰু পাৰ্থৰ খুৰাকে পাৰ্থক ক'ব যে তোৰ এনেকুৱা কি কাম আছিল যে তই এনেকুৱা অৱস্থাত ঘৰলৈ আহিব লগা হ'ল বুলি পাৰ্থক সুধিব। আৰু আনফালে দুবৰি দেউতাকৰ আগত নয়নাৰ কথাবোৰ আলোচনা কৰিব আৰু নয়না অসুস্থতাৰ কাৰণে এনেকুৱা কৰিছে বুলি দেউতাকক ক'ব, কিন্তু দেউতাকে খঙত কিহৰ অসুস্থতা এইবোৰ চব তাই মাতলামি বুলি দুবৰিক ক'ব। ভিউৱাৰসকল, সঁচাকৈ আজি দুবৰি ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব। কোনে কোনে দুবৰি ধাৰাবাহিকখন চাই ভাল পায় তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।